হে গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আজি মানে গৈ আছোঁ নামঘৰলৈ। নামঘৰত ভাগৱত পাঠ চলি আছে। মই বোলো আপোনালোককো দেখাই দিওঁ, ব'লক ভিডিঅ'টো চাই থাকক। একেবাৰে নামঘৰত লগ পাই আছোঁ। ভাগৱতলৈ গৈ আছোঁ এতিয়া। মই এজনৰ হেৰি ফচিলে হয় নাই, ফচি গ'ল চুৰিয়া চাইকেল লৈ গৈ আছোঁ মানে। এতিয়া এজনৰ চুৰিয়া ফচি গ'ল, সেইফালে আছে, আহি আছে ৰ'ব। সেইজন এতিয়া চুৰিয়া লগাজন আহিলে, গৈ থাকোঁ এতিয়া। দুৰ্যোগসকলে দেখি আনন্দ কৰায়, দয়াবন্ধ লোকে মানে মনত বিস্ময়। বৰাহৰ শিশগুৰু কণ্টলা গৱয়, সকামী গহয়নো নানা ভক্ষ পশুজয়। মাৰিলন্ত ৰাজা বিপৰীত পৰাক্ৰম, মৃগ কৰ্মাৰন্তে ৰাজা পাইলা বহু শ্ৰম। আতিশয়ে শ্ৰান্ত হৈলা ক্ষুধায়ে টিকাই, পালতি পুৰজন আইলা নিজৰ ঠাই। স্নান কৰি ভোজন কৰি আনি পবৰ, শয্যা প্ৰৱেশিলা মনোময় বাসা ঘৰ। দিব্য বস্ত্ৰ নিপতি কৰিলা পৰিধান, দিব্য অলংকাৰ পিন্ধি লংক স্থানে স্থান। চন্দনলে পিত তনু অগৰু ভূষিত, সুবৰ্ণৰ মালাচয় অধিকে ৰঞ্জিত। কৰ্পূৰ তাম্বূল চয় কৰিয়া ভোজন, মহিষিক স্মৰি ৰাজা ব্যাকুলিত মন। কামে জৰ্জৰিত হৈলা সবে কলেৰ, মহিষিক বিচাৰি ফুৰন্তে ঘৰে ঘৰ। ওতাল সখীগণ দেখি ৰাজা পুৰঞ্জন, পুজিবাক লাগিলন্ত সন্তোষ মন। হৈলা সখী হব কিবা কুশল তোমাৰ, ঈশ্বৰীক হৃদয় আশা পূৰ্ব ব্যৱহাৰ। পূৰ্বমতে কিমান জাতিষ্কাৰ, উৎসাহনে দেখো আজি তুমি সবাহাৰ। প্ৰাণটোৰ অধিক মূল বৃহত্তমা যায়, কৈক গয়াই আছা কিবা সন্তোষ পায়া। মাতৃহীন গৃহ যিটো ভাৰ্যায়ে ৰহিত, সিটো পুৰুষৰ কৰ্ম নিকিজৰ হিত। চক্ৰহীন ৰথ যেন পৰিয়া থাকয়, অ তাৰ পুনৰপি পুৰুষাৰ্থ নিকিজয়। হে পদত মগ্নময়ী সংবাৰে পাৰ, যিটো প্ৰাণেশ্বৰী মোক কৰিলা উদ্ধাৰ। এৰে মোক কোনে দিব হিতৰ উপদেশ, তই বিনে বান্দৰ মই পাইলো বহু ক্লেশ। সখীগণে বোলে বাক্য শুনিও আমাৰ, অভিপ্ৰায় নজানো তোমাৰ ভাগ্যাৰ। কিবা কাৰ্যে ফুটি আছে কেৱল